মই যেটা শিক্ষা দিছিলোঁ লাইফ অফ আব্ৰাহাম যিজন ব্যক্তিক বৃদ্ধ বয়সত মই জাষ্ট লিংকটো জানিছোঁ বৃদ্ধ বয়সত ৭৫ বছৰত ঈশ্বৰে দৰ্শন দিছিলে দৰ্শন দিয়াৰ পিছত তেখেতে কোৱা নিচিনাকৈ ২১ দিন ২৮ দিন ৰখি আছিলে ঠিক তেনেকৈ আব্ৰাহামে ২১ দিন ২২ দিন নহয় আব্ৰাহামক যেতিয়া ৭৫ বছৰ হৈছিলে তেতিয়া কৈছিলে তোমাক মই আশীৰ্বাদ কৰিম যেতিয়া ৮৫ বছৰ হৈছিলে ১০ বছৰমান ২০ বছৰমান পিছত কৈছে তোমাক মই বহু বংশ কৰিম তোমাক মই সন্তান দিম তাৰো ২৫ বছৰ পিছত আব্ৰাহামক সন্তান দিছে এদিন নহয় দুদিন ২৫ বছৰ ৰখাৰ পিছত ঈশ্বৰে আব্ৰাহামৰ প্ৰাৰ্থনা শুনিছিল আমি মানুহ হিচাপে নিৰাশ হওঁ হতাশ হওঁ আমি এদিন দুদিন নহয় আমাৰ স্বৰ্গচাৰীৰ অলপ আগতে গ'লে দুদিনমান পিছতে আমি হতাশ হৈ যাওঁ ঈশ্বৰে মোৰ জীৱনত কি কৰিব বিচাৰিছে ঈশ্বৰে মোৰ প্ৰাৰ্থনা নুশুনিব নেকি কাৰণ আমি ধৈৰ্যহীন হৈ যাওঁ গতিকে আজি যি মই বাক্য ক'ম বুলি ভাবিছোঁ বা ঈশ্বৰে কি ক'ব বিচাৰিছে সেইটো ময়ো ভবা নাছিলোঁ আজি যে মই পুনৰবাৰ আপোনালোকৰ সন্মুখত থিয় হ'ম কাৰণ পাষ্টাৰ মহোদয়ে ইতিমধ্যে কৈছে যে পালক্ৰমে আমি এজনৰ পৰা এজনকৈ আমি লিড কৰিব দিম পাষ্টাৰ হোৱাটো আৰু মই জানো ইট ইজ নট ইজি জব পাষ্টাৰ হোৱাটো সহজ কাম নহয় মানুহক লিড কৰাটো সহজ কাম নহয় মানুহক নেতৃত্ব দিয়াটো সহজ কাম নহয় কাৰণ পাষ্টাৰ মানে এজন শিক্ষক হোৱাটো ইমান সহজ নহয় কোনোবা এজন মহান ব্যক্তিয়ে কৈছিল ন এজন ডাক্তৰৰ এটা ভুলৰ বাবে বা দুটা ভুলৰ বাবে এজন বা দুজন মানুহৰ মৃত্যু হ'ব পাৰে কিন্তু এজন শিক্ষক এজন নেতৃত্ব দিয়া এটা ভুলৰ বাবে এটা সমাজ এখন ছ'চাইটি এটা গ্ৰুপ বা এটা জাতি কমপ্লিট ৰূপে ধ্বংস হৈ যাব পাৰে গতিকে পাষ্টৰেল জবটো এনেকুৱা মোৰ দৃষ্টিত এজন পাষ্টৰৰ ভুল নেতৃত্বৰ যোগেদি গোটেই সমাজখন ধ্বংস হৈ যাব পাৰে এজন শিক্ষকৰ ভুল নেতৃত্বৰ যোগেদি তেখেতক অনুসৰণ কৰা প্ৰত্যেকজন ব্যক্তি ধ্বংসৰ মুখলৈ যাব পাৰে গতিকে শিক্ষক হোৱাটো বা পাষ্টাৰ হোৱাটো ইমান সহজ কাম নহয় তথাপিও আমাৰ পাষ্টাৰ মহোদয়ে ইচ্ছা কৰিছে ট্ৰেইন আপ কৰিব বিচাৰিছে সকলোকে অকণমান আগুৱাই নিবৰ কাৰণে আত্মিকভাৱে বৃদ্ধি কৰিবৰ কাৰণে আৰু আমিও চেষ্টাত আছোঁ হওক আমি কেনেকুৱা ধৰণৰ শিক্ষক হ'ব পাৰোঁ কেনেকুৱা ধৰণৰ পাষ্টাৰ হ'ব পাৰোঁ আমি প্ৰত্যেকে চেষ্টা কৰিম হওক কাৰণ আমি যেতিয়া ছাইডত বহি থাকোঁ পিছপিনে যেতিয়া আমি বহি থাকোঁ আমি বহুত সময়ত আমি কাৰেকশ্যন কৰোঁ আমি মানে আইডিয়া দিওঁ যে পাষ্টৰে এনেকুৱাহে কৰিব লাগিছিলে নেতৃত্ব এনেকুৱাহে কৰিব লাগিছিলে আমি বিভিন্ন ধৰণৰ মতামত দিওঁ আমি সমালোচনা কৰোঁ কিন্তু মই যদি পাষ্টৰ হওঁ মই কেনেকুৱা ধৰণে মই লিড কৰিব বিচাৰিম সেইটো এটা মানে ডাঙৰ প্ৰশ্ন আহি পৰে বেক চাইডত বহি সকলোৱে সমালোচনা কৰিব পাৰে ক্ৰিটিচাইজ কৰিব পাৰে ভালকৈ বহুতখিনি ক'ব পাৰে কিন্তু যেতিয়া পজিশ্যনত আহে তেতিয়া বুজি পোৱা যায় আচলতে মই ভাবাৰ দৰে আপুনি ভাবাৰ দৰে বস্তুবোৰ নহয় বিষয়বোৰ নহয় সম্পূৰ্ণ বেলেগ চ' পাষ্টৰ যিটো পৰিকল্পনা ঈশ্বৰে যি কৈছে সেইটো ভাল কথা আমি যদি পাষ্টৰ হওঁ তেনেহ'লে আমি কেনেকুৱা ধৰণৰ বিশ্বাসী আমি ট্ৰেইন আপ কৰিব বিচাৰোঁ গ্ৰথ কৰিব বিচাৰোঁ আমি কেনেদৰে মণ্ডলীটো আগুৱাই দিব বিচাৰোঁ তো সেইকাৰণে পাষ্টাৰ মহোদয়ক পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু আজিৰ যিটো বাক্য যিহেতুকে মোৰ পাল নাছিলে গতিকে বুধবাৰলৈকে ৰখি আছোঁ মই কোনে ক'ব অৰেণ্ডাইজ হ'ব নেকি বুলি পেলাই আমাৰ ছাৰে কৈছিলে কিন্তু বিয়াৰ ব্যস্ততাৰ কাৰণে মই তেখেতক সুধিব সুবিধা নাপালোঁ আৰু সেইকাৰণে মই পাষ্টাৰক ফোন কৰি ক'লোঁ পাষ্টাৰ যে ময়ে পাষ্টাৰ হ'ম দিয়ক প্ৰেইজ দ্য লৰ্ড কোৱাৰ পিছত মই গধূলি ৰাতিপুৱা মই সাধাৰণতে ৰাতিপুৱা বাইবেল পঢ়োঁ ৰাতিপুৱা বাইবেলখন লৈ পেলাই মই ভাবিছোঁ যে ৰবিবাৰে মই কি শিক্ষা দিম সাধাৰণতে মই যেতিয়া বাইবেল পঢ়োঁ তেতিয়া মই ভাবোঁ যে মই যেতিয়া শিক্ষাৰ ভাল কৰে এই শিক্ষাটো মই দিম গতিকে তেতিয়াৰ পৰা মেণ্টেলি মই এটা প্ৰিপেয়াৰ কৰোঁ কিন্তু আজিৰ এই ৰবিবাৰৰ কাৰণে একো মোৰ পৰিকল্পনা নাছিল যে মই শিক্ষা দিম আৰু সেইকাৰণে মই ভাবিছোঁ যে ঈশ্বৰে ৰবিবাৰে মোৰ যোগেদি কি খুৱাব বিচাৰিছে কোনটো টপিকৰ ওপৰত মই মেছেজ দিম চিন্তা কৰি আছোঁ তাৰপিছত মই মোৰ যেতিয়া মানে ডেইলি বাইবেল ৰিডিং হ'ল তাৰপিছত মই যিখন মোৰ লিডাৰশ্বিপ বাইবেল আছে জন চি মেক্সৱেলৰ বাইবেলখন লৈছোঁ বাইবেলখন হাতত লৈ চকু বন্ধ কৰিছোঁ আৰু কৈছোঁ ঈশ্বৰ ৩-৪ মিনিট প্ৰাৰ্থনা কৰিছোঁ মোক এনেকুৱা এটা মানে বিষয় এনেকুৱা এটা টপিক দিয়া যিটো টপিক আমাৰ মণ্ডলীৰ কাৰণে আটাইতকৈ প্ৰয়োজন আৰু কৈছোঁ যে ঈশ্বৰক মোক ছিগনেলটো ঈশ্বৰেতো মোক ডাইৰেক্ট ক'ব নাহে মই কৈছোঁ এটা ছিগনেল যে মই বাইবেলখন খুলি যিটো বিষয় পাওঁ সেইটোৱে হ'ব এটা টপিক আজি ৰবিবাৰৰ কাৰণে আৰু সেইকাৰণে
চকু বন্ধ কৰি 3 মিনিটমান প্ৰাৰ্থনা কৰাৰ পিছত মই জাষ্ট বাইবেলখন খুলিছোঁ, খুলি যিটো টপিক হ'ব সেইটো আজিৰ কাৰণে হ'ব বুলি। আৰু তেতিয়া বাইবেলখনৰ এটা ডাঙৰ এটা হেডিং লিখা আছে ট্ৰুথ ইন একশ্যন। ট্ৰুথ ইন একশ্যন, কাৰ্যৰে সত্যক জানো হওক, কাৰ্যৰে সত্যক জানো হওক। আৰু মই তেতিয়া ভাবিছোঁ এইটো বাক্য মই কেনেকুৱা কৰি দিম। তাৰপিছত মই অলপ ভালকৈ চাওঁতে দেখা পালোঁ যোহনৰ দ্বিতীয় পত্ৰ, যোহনৰ দ্বিতীয় পত্ৰ হেডিঙত লিখা আছে ট্ৰুথ ইন একশ্যন। মই এবাৰ নহয়, দুবাৰ নহয়, 3-4 বাৰমান পঢ়িলোঁ। পঢ়াৰ পিছতো বুজি পোৱা নাই আচলতে ঈশ্বৰে কি ক'ব বিচাৰিছে। ইমান দেখোন বস্তুবোৰ মানে আমি যদি কিবা এটা ষ্টৰী কওঁ সহজ হয়, কিন্তু ইয়াতে একো ষ্টৰী নাই। আৰু এতিয়া আপোনালোকে দ্বিতীয় কথা জানিব, গোটেই বাইবেলখনৰ আটাইতকৈ কম বাইবেল পদ থকা পুস্তক এইখনে হয়। বাইবেল এখনত 66খন পুস্তক আছে, 66 বুকছ আছে। তাৰে আটাইতকৈ চুটি পুস্তকখনে হয় যোহনৰ দ্বিতীয় পত্ৰ, মাত্ৰ এখন চিঠি। চিঠিখন কোনে লিখিছে? যোহনে লিখিছে, এগৰাকী বৃদ্ধ মহিলালৈকে। গতিকে সেই চিঠিৰ কথাখিনিয়ে মিৰ্জা ফেলোশ্বিপক ঈশ্বৰে আজি মোৰ যোগেদি কোৱাব বিচাৰিছে। যেতিয়া কোৱাব বিচাৰিছে মই বুজি পোৱা নাই। মই প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰ এইখিনি দিলে সঁচা, কিন্তু এতিয়া মই কি ক'ম? মই দেখোন বুজি নাপাওঁ এতিয়া। ট্ৰুথ ইন একশ্যন, সত্যৰে কাৰ্য কৰোঁ হওক, সত্যৰ কাৰ্য কৰোঁ হওক, বাৰে বাৰে প্ৰাৰ্থনা কৰিছোঁ। তাৰপিছত বাইবেলখন খুলিছোঁ, বিভিন্ন বাইবেল আছে মোৰ, কমেণ্ট্ৰি বাইবেল আছে, লিডাৰশ্বিপ বাইবেল আছে বা কমেণ্ট্ৰি আছে, গোটেইখিনি খুলি খুলি চাই প্ৰাৰ্থনা কৰিছোঁ। লাষ্টত মই এই 13টা পদৰ পৰা 4টা পইণ্ট বাছি লৈছোঁ। এই 4টা পইণ্ট হয়তো ঈশ্বৰে আজি আমাক ক'ব বিচাৰিছে। সেই 4টা পইণ্ট আমি আলোচনা কৰিম। তাৰে প্ৰথম যিটো পইণ্ট মই কৈছোঁ, সত্যতাত বৃদ্ধি হোৱা, পৰস্পৰে প্ৰেম কৰা। আমি যদি বাইবেলখন যোহনৰ দ্বিতীয় পত্ৰ নতুন নিয়ম একেবাৰে লাষ্টৰ পিনে আছে, ইয়াত আপোনালোকে চাব পাৰে পেজ নাম্বাৰ 307, যোহনৰ দ্বিতীয় পত্ৰ 4 আৰু 5 পদ মই ইয়াত পঢ়ি দিছোঁ। আমি পিতৃৰ পৰা পোৱা আজ্ঞা অনুসাৰে মই তোমাৰ সন্তানবিলাকৰ কোনোবিলাকৰ সত্যত চলি থকা দেখি অতিশয় আনন্দিত হ'লোঁ। আৰু এতিয়া হে কুৰিয়, মই তোমালৈ নতুন আজ্ঞা লিখাৰ দৰে নহয়, কিন্তু আদিৰে পৰা আমি যি আজ্ঞা পালোঁ সেই অনুসাৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমাৰ এনে মিনতি কৰিছোঁ। ঈশ্বৰে বাক্যৰ ওপৰত আশীৰ্বাদ কৰক। আহক মই চুটিকৈ প্ৰাৰ্থনা কৰোঁ। পিতৃশ্বৰ, পুনৰবাৰ তোমাৰ ওচৰত আহিছোঁ প্ৰভু। যি বাক্য ক'ব ওলাইছোঁ প্ৰভু, এইখিনি বাক্য ক'বৰ কাৰণে মোৰ অতি পৰিমাণে জ্ঞান বুদ্ধি নাই প্ৰভু, কিন্তু তুমি অন্তৰ্যামী ঈশ্বৰ হয়। তুমি আমাক বুজোতা ঈশ্বৰ হয় প্ৰভু, তুমি কথা কওঁতা ঈশ্বৰ হয় প্ৰভু। তুমি কিহে প্ৰভু, তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি তুমি মোৰ কথাটো যিবাৰ থাকে প্ৰতিটো বাক্য যাতে ইয়াত থকা প্ৰত্যেকজন বিশ্বাসীকে অনুপ্ৰাণিত কৰিব পৰাকৈ ক'ব পাৰোঁ, তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। পিতৃ, সকলোখিনি তোমাৰ হাতত দি এই চেষ্টা যীশুৰ নামত খুজিলোঁ, আমেন। আজিৰ যিটো বাক্য মই বহুত বাৰ পঢ়াৰ পিছত ভাবিছোঁ সঁচাকৈ আমাৰ প্ৰত্যেকৰে প্ৰয়োজন আছিল। মই নিৰাশ হৈছোঁ আমাৰ অডিয়েঞ্চ দেখা পায়, আমাৰ মানে উপস্থিতিৰ হাৰ সেৰেঙা দেখা পায়। আৰু আজিৰ যিখিনি বাক্য মোৰ যোগেদি আজি ঈশ্বৰে ক'ব বিচাৰিছিলে সেইখিনি আচলতে প্ৰত্যেকজন আমাৰ যিখিনি নিউ বিলিভাৰ, নতুন বিশ্বাসীখিনিৰ কাৰণে প্ৰয়োজন আছিলে। কাৰণ বৰ্তমান যিখন সমাজ ব্যৱস্থা, বৰ্তমান যিখন পৃথিৱীৰ সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাখনত এজন বিশ্বাসী হিচাপে আমাৰ কৰ্তব্য কি? আমি বিশ্বাসী এজনে আমি কেনেদৰে আগুৱাই যোৱাটো প্ৰয়োজন? আমি এজন বিশ্বাসী কেনেকৈ সত্যত থাকিব পাৰোঁ? আমাৰ এজন বিশ্বাসী এজনে বেলেগতকৈ কেনেকুৱাকৈ আমি ট্ৰুথ, সত্যত কেনেকুৱাকৈ চলিব পাৰোঁ, কেনেকুৱাকৈ প্ৰেম কৰিব লাগিব, কেনেকুৱাকৈ আমি খোজ কাঢ়িব লাগিব, প্লাছ আমাৰ চিন্তা শক্তি কেনেকুৱাকৈ ডিফাৰেঞ্চ হোৱাটো প্ৰয়োজন, সেইখিনি এই চুটি পত্ৰখনতে গোটেইখিনি লিখা আছে। আৰু সেইখিনিকে অলপ অলপকৈ আলোচনা কৰিম। প্ৰথম যিটো পইণ্ট পাইছোঁ যে 4 আৰু 5 পদ, সত্যতাত বৃদ্ধি হোৱা, পৰস্পৰে প্ৰেম কৰা। সত্যতাত বৃদ্ধি হোৱা মানে কি? আমি সকলোৱে জানো, আমি যেতিয়া যীশুক জানো আৰু বাইবেলে কয় যে আমি সদায় সঁচা কথা ক'ব লাগে। অকল বাইবেলে নহয়, প্ৰতিখন ধৰ্ম গ্ৰন্থই কয় যে আমি সদায় সঁচা কথা ক'ব লাগে, সঁচা পথত চলিব লাগে। কিন্তু
আমি সেইবোৰ এটা জাষ্ট আজ্ঞা হিচাপেহে পালন কৰোঁ বা মানে ক'ৰবাত লিখা আছে ধৰ্মগ্ৰন্থই কৈছে বা কোনোবাই কৈছে যে মিছা কথা কোৱাটো পাপ, মিছা কথা ক'ব নালাগে। কিন্তু এই পুস্তকখনত লিখা আছে সত্যতাত বৃদ্ধি হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগে, সত্যতাত খোজ কাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। বহুত সময়ত আমি কিন্তু নকৰোঁ। খোজ কঢ়া মানে মই যদি সদায় সঁচা কথা কওঁ, কিন্তু সেই সঁচা কথা কোৱাখিনি মোৰ একশ্যন, মই মানে কেনেকুৱাকৈ দেখাব পাৰোঁ, কেনেকুৱাকৈ মোৰ সত্যতা জানে মানুহে জানিব যে হয় এইজন চামথিং বেলেগতকৈ অলপ হ'লেও ডিফাৰেঞ্চ। এখেতৰ কথা কোৱাৰ ভংগী, এখেতৰ মানে যি মানে স্পষ্টবাদিতা, এখেতৰ যি সত্যত চলাৰ যি ইচ্ছা, সেইখিনি বেলেগৰ নাই। আমি নিজৰ জীৱনত সেই বস্তুখিনি আমি এপ্লাই কৰিবৰ কাৰণে আৰু কৰিবৰ কাৰণে আমি কিমানখিনি চেষ্টা কৰোঁ। আমি যেতিয়া যীশুক জানো, যীশুৰ পৰা আশীৰ্বাদ পাইছোঁ, যীশুৰ পৰা আমি সঁচ কথাবোৰ শিকোঁ, তেতিয়া এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট যে আমি সত্যত কেনেকুৱাকৈ নিজকে আগুৱাই লৈ যাব পাৰোঁ, সত্যত কেনেকুৱাকৈ আমি আৰু একো ষ্টেপ বাই ষ্টেপ আগুৱাই নিব পাৰোঁ। আমি জানো আমি সহজ নহয়, বৰ্তমান জগতখনত 100% সত্যত চলাটো সহজ নহয়, বহুত কঠিন। পদে পদে আমাক সমাজখনে, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ বন্ধু বান্ধৱী বা পদে পদে বিভিন্ন সমস্যাই আমাক মিছা কথা ক'বৰ কাৰণে অনুপ্ৰাণিত কৰে। বিভিন্ন এনেকুৱা পৰিস্থিতি আহে, যিকোনো পৰিস্থিতি যিটো পৰিস্থিতিত আমি যেন মিছা কথা নক'লে আমি উদ্ধাৰেই নাপাম, এনেকুৱা আমাৰ পৰিস্থিতি আহে। আৰু সেই পৰিস্থিতিৰ প্ৰতি সেয়াও মানি পৰিস্থিতিৰ দাস হৈ আমি বহুত সময় কি কৰি মিছাৰ আশ্ৰয় লওঁ। মিছা কথা আমি মানে চিন্তা নকৰাকৈ আমি নৰ্মেলি কৈ দিওঁ মিছা কথাটো। আমি 1% আমি চিন্তা নকৰোঁ যে মিছা কথা কোৱাটো যে পাপটো ডাঙৰ কথা নহয়। খ্ৰীষ্টান হোৱাৰ লগে লগে প্ৰতিটো ধৰ্মই মিছা কথা কোৱাটো পাপ, কিন্তু খ্ৰীষ্টান মানে যীচুক বিশ্বাসীসকলৰ কাৰণে ডিফাৰেঞ্চটো মানে সত্যত চলিবৰ কাৰণে, সত্যতে নিজকে সত্য ৰূপে দেখাবৰ কাৰণে আমি কি চেষ্টা লৈছোঁ, কি পদক্ষেপ লৈছোঁ। সমাজখনৰ 99% ব্যক্তি যদি কিবা এটা মিছা কথা কৈছে, এটা 1% ব্যক্তি আমি 1% এজন ব্যক্তি আমি সত্য কথাটো ক'বৰ কাৰণে আমাক সাহস কৰিব পাৰিছোঁ নে নাই। আৰু সেইকাৰণে যোনে মহিলাগৰাকীক অনুৰোধ কৰিছে যে সত্যত চলিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখা, পাৰ্চিভাৰেঞ্চ কৰা, যাতে তুমি যিখিনি সত্য কোৱা তাতো কৈ যাতে তুমি আৰু প্ৰতিটো ক্ষেত্ৰতে তুমি খোজ কাঢ়োতে, তুমি কথা কওঁতে, তুমি যিকোনো পৰিস্থিতিত যাতে সত্য ক'ব পাৰা। আৰু আমি যেতিয়া সত্য সদায় ক'বই চেষ্টা কৰিম, আমাৰ বডি লেংগুৱেজে যেতিয়া সঁচা কথাই ক'ব, আমাৰ যেতিয়া মুখৰ ভাষাই সদায় সঁচা কথাই ক'ব, তেতিয়া অন্যই নিশ্চয় ক'ব হয় যীশুৰ বিশ্বাসীসকল অলপ হ'লেও ডিফাৰেঞ্চ আছে। এনেকুৱা বহুত ব্যক্তি আছে আমাৰ সমাজত বা আমাৰ বিশ্বাসীসকলৰ মাজতো দেখা পাইছোঁ। গীৰ্জাত আহি বা আমি যেতিয়া প্ৰাৰ্থনাত আহোঁ, ইয়াতে মিছা কথা ক'ব নাপায় বুলি আমি বাউণ্ডাৰীৰ ভিতৰত আমি মিছা কথা নকওঁ, সঁচা কথা। কিন্তু বাউণ্ডাৰীৰ পিছত ওলাই গ'লে আমি মিছাৰ আশ্ৰয় লওঁ। মই আগতে এবাৰ কৈছিলোঁ, এনেকুৱা এজন মই পাষ্টাৰ লগ পাইছোঁ, গাঁৱৰ পাষ্টাৰ, যিজনে চাদা খায়। চাদা যিসকলে জানে চাদা খায় আৰু চাদা খায়। এদিন মই তেওঁলোকৰ মন্দিৰত গৈছিলোঁ, পাষ্টাৰৰ লগত খোজকাঢ়ি গৈ আছোঁ। পাষ্টাৰে হঠাতে মোক ক'লে যে নিপন, যিবিলাকৰ বয়সত ডাঙৰ, নিপন তুমি অলপ আগুৱাই গৈ থাকাচোন, মই কিবা কৰোঁ। তাৰপিছত পকেটৰ পৰা কিবা এটা ওলালে মই চাই আছোঁ, কি নকৰে গীৰ্জাত সোমোৱাৰ আগমুহূৰ্ত পকেটৰ পৰা কিবা ওলাই ল'লে, লৈ পেলাই গীৰ্জাত সোমোৱাৰ আগমুহূৰ্তত কোনোবা এটা ঠাইত মানে কিবা এটা লুকুৱাই ৰাখিলে। তাৰপিছত মই ক'লোঁ, হেৰি জেঠা কি থলে গীৰ্জাত সোমোৱাৰ আগত? তাৰপিছত মানুহজনে ক'লে, মানে পাষ্টাৰজনে ক'লে যে আচলতে মই চাদা খাওঁ, তুমিতো জানা মই চাদা খাওঁ, এতিয়া গীৰ্জাততো চাদা টেমাটো নিব নোৱাৰি ন, সেইকাৰণে তাতে লুকাই থৈ দিছোঁ। এনেকুৱা ধৰণৰ যদি পাষ্টাৰ থাকে, এনেকুৱা যদি ধৰণৰ যদি বিশ্বাসী থাকে, অকল আমি গীৰ্জাঘৰৰ বাউণ্ডাৰীতে ৰুমৰ ভিতৰখিনি ভাবোঁ এইখিনিত আমি সত্যত চলিব লাগে, কিন্তু বাউণ্ডাৰী বাহিৰ হ'লে আমি সত্যত চলিব নালাগে, তেনেহ'লে আমি কেনেকুৱা ধৰণৰ বিশ্বাসী? আমি কেনেকুৱা ধৰণৰ সত্যত চলি আছোঁ? আমাৰ টেষ্টিমনি কি, আমাৰ সাক্ষ্য কি? যদি আমি অকল এটা পাৰ্টিকুলাৰ এটা এৰিয়াতহে ভাবোঁ যে আমি এইখিনিতে সত্যত থকাটো প্ৰয়োজন, এই বাউণ্ডাৰী বাহিৰ হ'লে আমি আৰু মুক্ত, আমি যি ইচ্ছা তাকে ক'ব পাৰোঁ, যি ইচ্ছা তাকে খাব পাৰোঁ, যি কথা ক'ব, গালি ক'ব বা বেয়া কথা ক'ব ইচ্ছা তাকে কৰিব পাৰোঁ, তেনেহ'লে আমি সত্যত নাই। সেইকাৰণে যোনে অনুৰোধ কৰিছে, তোমাৰ
মহিলাগৰাকীক যে তুমি যিমানখিনি সত্যত আছা মই জানো তুমি সত্যত আছা আৰু আমি ঈশ্বৰে সেইটো বিচাৰে ময়ো সেইটো বিচাৰে আৰু সত্য যাতে আমি বৃদ্ধি হ'ব পাৰোঁ আমি গীৰ্জাঘৰৰ বাউণ্ডাৰীৰ পৰা এটা বিশেষ বাউণ্ডাৰীৰ পৰা আমি লুকাব পাৰোঁ চাদাতে মাই হওক শিখৰে হওক আজিকালি চাদাতে হওক বহুত বেছি নাখায় শিখৰে হওক এইটো লুকাব পাৰোঁ কিন্তু আমি জানো সত্যত চলি আছোঁ আমাৰ ইয়াৰো কিছুমান বিশ্বাসী আছে নাম নকওঁ দিয়কচোন বেয়া কথা আমাৰ ইয়াতো কিছুমান বিশ্বাসী আছে আমি যেতিয়া লগ পাওঁ ইমান ভদ্ৰ নম্ৰ হৈ থাকিব মানে একদম মানে বহুত নম্ৰ হ'ব কিন্তু প্ৰায় বহুত দেখা পাইছোঁ হঠাতে যদি লগ পাওঁ হঠাৎ কৰি হাতখনে এনেকৈ পিছ পিনে দিয়ে আৰু যদি অকণমান যদি ভালকৈ যদি অবজাৰ্ভ কৰে দেখা পাব হাতত তাৰমানে শিখৰৰ কিবা এটা লৈ পেলাই জোকাৰি আছে তাত দেখা পাই পেলাই একদম এনেকুৱা হয় হাতৰ পিছত দি সেইজন মানুহজনৰ সত্যত আছে সেইকাৰণে যিটো বাইবেল পথ ঈশ্বৰে মোক কৈছে সত্যৰে কাৰ্য কৰোঁ হওক আমাৰ সেইটোহে কাৰ্য সেই কাৰ্যটো জানো সত্যৰ হয় পাষ্টৰজনক দেখা পাইছে কোনোবা মণ্ডলীৰ মানুহক দেখা পাই পেলাই যদি আমি শিখৰৰ পেকেটটো যদি লুকাই ৰাখিছোঁ সেই কাৰ্য সত্যৰ কোনোদিন হ'ব নোৱাৰে সত্যৰ কাৰ্য হ'লে যদি চালতে মাৰ বা শিখৰ পাষ্টৰৰ সন্মুখতো খা পাষ্টৰে একো কৰিব নোৱাৰে মোৰ সন্মুখতো খা বা কোনোবাৰ সন্মুখতো খা আমি একো পানিছমেণ্ট দিব নোৱাৰোঁ কাৰণ ঈশ্বৰ অন্তৰ্যামী হয় আপুনি পাষ্টৰৰ সন্মুখত খালিও ঈশ্বৰে দেখা পাই আছে পিছপিনে খালিও দেখা পাই আছে এইটো হৈছে 1 নম্বৰ পইণ্ট তৃতীয় পইণ্ট যিটো কৈ আছোঁ প্ৰেম আৰু সত্যত চলিবৰ বাবে দৃষ্টি নিবদ্ধ হোৱা প্ৰেমত চলিবৰ বাবে কঠিন কাম প্ৰেমত চলিবৰ কাৰণে বহুত কঠিন কাম মই এইকাৰণে কৈছোঁ আজিৰ জগতখনত মই বাৰে বাৰে কৈছোঁ আজিৰ সমাজখনত প্ৰেমত চলিবৰ কাৰণে বহুতেই কঠিন কাৰণ সমাজ ব্যৱস্থা ইমানেই মানে স্বাৰ্থপৰ ইমানেই চেলফিছ ইমানে ময়মতালী ইমানে মানে ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে আজিৰ সমাজখনত প্ৰেমত চলাটো বহুতেই কঠিন হৈ পৰিছে আপুনি যদি মই বেলেগত নাযাওঁ হয়তো 2 আৰু 3 পদটো কি লিখা আছে ইয়াতে চাওকচোন সেই সত্যৰ কাৰণে যি মনোনীত কৰিয় আৰু তেওঁৰ সন্তানবিলাকক মই সত্যৰে প্ৰেম কৰোঁ কেৱল মই নহয় সেই সত্যক জনা সকলোৱে কৰে তেওঁলোকৰ সমীপলৈ পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীশুখ্ৰীষ্টৰ পৰা অনুগ্ৰহ দয়া আৰু শান্তিৰ সত্যত আৰু প্ৰেমত আমাৰে সৈতে থাকিব আপোনালোকে হয়তো ভাবিব পাৰে সত্যত আৰু প্ৰেমত চলাটোনো কি ডাঙৰ কথা একো ডাঙৰ কথা নহয় কিন্তু মই কওঁ প্ৰেম কৰাটো ইমান সহজ কথা হৈ থকা নাই আজি আপুনি প্ৰেম কৰিব পাৰে আপুনি নিজৰ সন্তানক আপুনি প্ৰেম কৰিব পাৰে আপুনি ব্ৰাদাৰ চিষ্টাৰক আপুনি প্ৰেম কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱীক আপুনি প্ৰেম কৰিব পাৰে আপোনাৰ ওচৰ চুবুৰীয়াক আপুনি প্ৰেম কৰিব পাৰে আপোনাৰ শুভাকাংক্ষীসকলক কিন্তু যি আপোনাক বেয়া পায় যি আপোনাক ঘৃণ কৰে যি আপোনাক সমালোচনা কৰে যি আপোনাক ইটিকিং কৰে যি আপোনাক সদায় তলত ৰাখিব বিচাৰে সেইজনক আপুনি প্ৰেম কৰিব পাৰে জানো আমি প্ৰায় ৰবিবাৰে বা আমি বিভিন্ন সময়ত আমি এইটো প্ৰেমৰ বিষয়ে আমি শিক্ষা শুনো কিন্তু মোৰ সদায় এটা কুৱেশ্যনে আহি থাকে মানে যেতিয়া মই কোনোবা এটা শিক্ষা শুনো বা মই যেতিয়া প্ৰেমৰ বিষয়ে শিক্ষা দিবৰ কাৰণে উদ্যত হওঁ সেই কুৱেশ্যনটো মোৰ সদায় আহে যে আমি সঁচাকৈ প্ৰেম কৰিব পাৰোঁনে জগততকৈ অলপ বেলেগ হৈ পেলাই আমি প্ৰেম কৰিব পাৰোঁনে মই অলপ আগতে কোৱা নিচিনাকৈ আমি প্ৰেম কৰিব পাৰোঁ আমাৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱী পিতৃ মাতৃ আমাৰ ৰিলেটিভ কিন্তু যি আমাক বেয়া পায় ঘৃণ কৰে আমাৰ বিষয়ে সমালোচনা কৰে সেইজনক প্ৰেম কৰাটো যদি সহজ জানো যদিহে সহজ নহয় তেনেহ'লে আমি প্ৰেমত চলা নাই যদিহে আমি সেইখিনিয়ে কৰি আছোঁ তেনেহ'লে আমি জাগতিকে হৈ আছোঁ জগতৰ নিচিনাই হৈ আছোঁ কাৰণ জগতখনে সেইটোৱে কৰে জগতৰ মানুহবোৰে সেইটোৱে কৰে যিয়ে ভাল পায় সেইজনক ভাল পায় যিজনে ঘৃণ কৰে তেওঁক ঘৃণ কৰে কিন্তু আমাৰ বাইবেলে কিন্তু উল্টাকৈ কয় যে যিজনে প্ৰেম কৰেতো ভালেই প্ৰেম নকৰাজনকো প্ৰেম কৰিব লাগে বেয়া পোৱাজনকো প্ৰেম কৰিব লাগে কোনোবাই যদি তোমাক সমালোচনা কৰিছে ইটিকিং কৰিছে ঠাট্টা কৰিছে কোনোবাই যদি তোমাক নিচা দেখাইছে সেইজনকো প্ৰেম কৰিব লাগে সেইকাৰণে যোগনে অনুৰোধ কৰিছে মহিলাগৰাকী তথা বিশ্বাসীসকলক মহিলাগৰাকী মানে আমাৰ সকলো বিশ্বাসীকে কৰিছে যে তোমালোকে প্ৰেমত বৃদ্ধি পাবৰ কাৰণে সত্যত বৃদ্ধি পাবৰ কাৰণে চেষ্টা কৰা আৰু যেতিয়া আমি সত্যত থাকিম যেতিয়া আমি প্ৰেমত থাকিম তেতিয়া আমি মুখেৰে কোৱাটো প্ৰয়োজন নাই যে মই খ্ৰীষ্টিয়ান হয় মই মানে বেলেগ এজন মানে ভক্ত হয় বা ঈশ্বৰৰ দাস হয় কোৱাৰ প্ৰয়োজন নাই
আমাৰ বডি লেংগুৱেজে, আমাৰ মুখৰ ভাষায়, আমাৰ একশ্যনে, আমাৰ দৈনন্দিন কাৰ্যকলাপে হি অৰ চি ইজ ছামথিং ডিফাৰেণ্ট। তেওঁ বা তেখেত অলপ বেলেগ। তেখেতে সদায় সঁচা কথা কৈ ভাল পায়। কোনোবাই তেখেতক অপমান কৰিলেও তাৰ প্ৰত্যুত্তৰ নিদিয়ে। কোনোবাই তেখেতৰ বিৰুদ্ধে যাওঁতেও সমালোচনা নকৰে। বহুত বেছি কঠিন। মাজে সময়ে উদাহৰণ আনিও দুদিনমান আগতে এজন বন্ধু এটাৰ ঘৰত গৈছিলোঁ, গৈ কথা পাতি আছোঁ। তাৰপিছত ঘৈণীয়েকগৰাকী আহি ক'লে যে আপোনাক এটা কথা কওঁ। এই দুজনমান ব্যক্তিয়ে আপোনাৰ বিষয়ে এনেকুৱাকৈ সমালোচনা কৰিছে বা কিবা কিবি কৈছে, আমাৰ গাৰ্জেনে হয়, সিহঁতে এনেকৈ কৈছে, আপুনি তেওঁলোকক মানে তাৰ প্ৰত্যুত্তৰ হিচাপে কোনোবাই মাতি পেলাই কোৱাটো প্ৰয়োজন নেকি? মই কৈছোঁ প্ৰত্যুত্তৰ দিয়া হিচাপে প্ৰয়োজন হয়, কিন্তু কোনোবাই সমালোচনা কৰিলে যে আমি প্ৰত্যুত্তৰ দিব লাগে, কোনোবাই আমাক ইটিকিং কৰিলেও যে প্ৰত্যুত্তৰ দিব লাগে, কোনোবাই আমাক বেয়া পালে যে আমি তেখেতক বেয়া পাব লাগে, সেইটো আমাৰ ধৰ্ম নহয়। কোনোবাই কৈ আছে ক'ব দিয়ে, কোনোবাই বেয়া পায় বেয়া পাব দিয়ে, কোনোবাই সমালোচনা কৰিছে কৰিব দিয়ে, কিন্তু আমি যিটো কৰিব পাৰোঁ, আমি যিখিনি দেখাব পাৰোঁ সেইখিনি আমাৰ দেখুৱাটো প্ৰয়োজন। এইটো হৈছে দ্বিতীয় পইণ্ট। তৃতীয় হৈছে সত্য তথা সঠিক বাক্য জানিবৰ বাবে চেষ্টা কৰা। মই সেইদিনা বাইবেল পঢ়োঁতেও সুধিছিলোঁ যে কোনজন ব্যক্তিক বুঢ়া বয়সত ঈশ্বৰে আশীৰ্বাদ কৰিছিলে। প্ৰায় সকলোৱে জানা নাই, কাৰণ নাজানা কাৰণটো হৈছে বাইবেলখন অধ্যয়ন নকৰে। ইয়াৰে যিটো পদ লিখা, মই 3 নম্বৰ পইণ্টটো সত্য তথা সঠিক বাক্য জানিবৰ বাবে চেষ্টা কৰা। আমি যেতিয়া সত্যক জানো তেতিয়াহে আমি সঠিক বাক্যটো জানিম। 10 পদত কি লিখা আছে চাওকচোন। কোনোৱে যদি সেই উপদেশ নলয় তোমালোকৰ ওচৰলৈ যায়, তেন্তে তেওঁৰ ঘৰত গ্ৰাহ্য নকৰিবা আৰু মংগল হওক বুলি তেওঁক নকবা। বহুত সময়ত আমি সত্যক নাজানো। সত্যক নাজানা কাৰণটো আমাৰ অধ্যয়ন নাই। সত্যক নাজানা কাৰণটো আমি উপাসনাত নাহোঁ। আমি যদি বাইবেল পঢ়িবও নাজানো বা বাইবেল পঢ়িবৰ কাৰণে সময়ো নিদিওঁ, তথাপি আমি কিছুমান পাৰ্চেণ্ট আমি বৃদ্ধি হ'ব পাৰোঁ যদিহে আমি ৰেগুলাৰ গীতাটো উপস্থিত থাকোঁ। কিন্তু আমি গীতাটো উপস্থিত নাথাকোঁ, আৰু নাথাকাৰ কাৰণে বহুত সময়ত আমি সত্যটো নাজানো। সত্যটো নাজানো কাৰণে যাতা আমি বিশ্বাস কৰিবৰ কাৰণে আৰম্ভ কৰোঁ। আৰু ইয়াৰ লগতে ৰিলেটেড 4 নম্বৰ পইণ্টটো লিখা আছে, প্ৰপঞ্চক আৰু খ্ৰীষ্টাৰী লোকৰ পৰা সাৱধান হোৱা। প্ৰপঞ্চক আজিৰ যুগত নহয়, আজিতো বহুত বেছি বাঢ়িছে। যীশুৰ নামত পঢ়িবৰ কাৰণে, যীশুৰ নামত বেপাৰ কৰিবৰ কাৰণে, যীশুৰ নামত আদৰ সাদৰ পাবৰ কাৰণে, যীশুৰ নামত মানে নিজকে এটা উচ্চ স্থান ল'বৰ কাৰণে আজিতো বহুত, বৰ্তমান যুগতো হাজাৰ হাজাৰজন এনেকুৱা প্ৰপঞ্চক আছে, খ্ৰীষ্টাৰী আছে, যি নেকি বাইবেলৰ বিৰুদ্ধে কথা কয়। সেইবিলাক বেলেগ ধৰ্মৰ লোক নহয়, সেইবোৰ বেলেগ সমাজৰ ব্যক্তি নহয়, আমাৰ নিজৰ ব্যক্তি। সেইবিলাকে বাইবেলখন অধ্যয়ন কৰিছে, অধ্যয়ন কৰে, মিছলিড কৰে, মিছগাইড কৰে। আৰু মিছগাইড যেতিয়া কৰে, মানে ভুল পথে আমাক যেতিয়া লৈ যায়, আমিও ভালদৰে সত্যক নাজানো কাৰণে তেওঁলোকে যি কয় ইয়েছ ইয়েছ কৰি পেলাই সিহঁতৰ পিছে পিছে আমি যাব আৰম্ভ কৰোঁ। সেইকাৰণে সত্যক জানিবৰ কাৰণে, প্ৰেমত চলিবৰ কাৰণে আৰু সঁচা বিবেচনা শক্তি আহিবৰ কাৰণে আমি কি কৰিব লাগিব? এইখন অধ্যয়ন কৰিবই লাগিব। গোটেই বাইবেলখন যদি আপোনালোকৰ যদি পঢ়িব বহুত বেছি কষ্ট লাগিছে, নতুন নিয়মখন পঢ়াওক। নতুন নিয়মখন যদি আপুনি যদি বাৰে বাৰে পঢ়ে, যদি বুজিব চেষ্টা কৰে, তেনেহ'লে নতুন নিয়মখনে আমাক সঁচাকৈ শিকাই দিয়ে যে হোৱাট ইজ দ্য ট্ৰুথ, সত্যটো কি হয়, প্ৰেমটো কি হয়, বিবেচনাটো কি হয়, আমাৰ কৰ্তব্য কি, আমি ঈশ্বৰৰ দাস হিচাপে, ঈশ্বৰক জনা হিচাপে আমাৰ কৰ্তব্য কি, সেই গোটেই বস্তুখিনি আমাৰ নতুন নিয়ম পুস্তকখনে শিকাই দিয়ে। এনেকুৱা আজিৰ যুগত বহুত ব্যক্তি আছে যিবোৰে সৎ পথত চলা ব্যক্তিবোৰক মানে বেলেগ বেলেগ পথতলৈকে ঘূৰাই লৈ যায়। আৰু সেইকাৰণে আমি কি হওঁ, বহুত সময়ত আমি কি হওঁ, মানে যীশুখ্ৰীষ্টকো এজন তান্ত্ৰিক বুলি পেলাই আমি বিশ্বাস কৰিবৰ কাৰণে আৰম্ভ কৰোঁ।
আৰু বহুত মত সেইকাৰণে বহুতো ব্যক্তিয়ে যীশুখ্ৰীষ্ট যে এজন জীৱন দিয়া ব্যক্তি, এজন সত্য ঈশ্বৰ হয়, এজন যে আমাক নতুন জীৱন দিব পাৰে, শান্তি দিব পাৰে, আশীৰ্বাদ দিব পাৰে, সেইবোৰ বিশ্বাস নকৰি আমি আক্ৰাং বাক্ৰাং কিছুমান কথাৰ ওপৰত বেছি গুৰুত্ব দিওঁ, সেইবোৰত বিশ্বাস কৰোঁ। দুটামান মই উদাহৰণ দিওঁ একদম ক্লিয়াৰ হোৱাকৈ। কেইবছৰমান আগতে, আজিকালি বহুত বেছি মই বাহিৰত নাযাওঁ, কেইবছৰমান আগতে মিটিং এখনত এটেণ্ড কৰিছিলোঁ। মই মিটিং, ডাঙৰ গস্পেল মিটিং এখনত এটেণ্ড কৰিছিলোঁ, মানে উপস্থিত আছিলোঁ। যেতিয়া মই মিটিংখনত আছিলোঁ তেতিয়া এখন দোকান, বিভিন্ন ধৰণৰ দোকান আছে, এখন দোকানত ৰুমাল, তেল, পানী, মানে কিবা কিবি বস্তু বিক্ৰী কৰি আছে। তাৰপিছত মই এখন ৰুমালৰ দাম সুধিলোঁ যে ৰুমালখনৰ দাম কিমান, লাগিছিল আৰু গৰমত ৰুমাল এখন কিনিব লাগে, হাতখন মুচিব লাগে, কিবা লাগে, ৰুমাল এখন ল'ব বিচাৰিলোঁ। তেতিয়া ৰুমালখনৰ দাম হৈছে 150 টকা। হা, এখন ৰুমালৰ 150 টকা দাম হৈছে কিয়? এখন যিখন মানে ৰুমাল আমাৰ প্ৰায় থাকেই, সৰু সৰু থাকে, আৰু মহিলাবোৰৰ বেছি ডাঙৰ থাকে, এনেকুৱা ৰুমাল এখন থাকেই সৰু। এখন ইমানটো ডাঙৰ ৰুমাল 150 টকা। মোৰ আচৰিত লাগিছে, কিহৰ কাৰণত? পিয়ৰ কটন নে বোলে কিবা স্পেচিয়েল কটন? নহয়, এইখন পিয়ৰ, মানে যিখন বজাৰত পোৱা ৰুমাল আৰু এইখন ৰুমালৰ মাজত পাৰ্থক্য আছে বুলিছে। কিহৰ পাৰ্থক্য আছে কওকচোন? কাৰণ যিখন ৰুমাল আজিৰ পৰা যিহেতু অলপ পুৰণা কাহিনী 10 টকাত পায়, সেইখন ৰুমালৰ দাম কেনেকুৱাকৈ 150 টকা হ'ল? তেতিয়া যিজনে বিক্ৰী কৰি আছে সেইজনে কৈছে যে এইখন ৰুমালৰ ওপৰত এজন প্ৰভুৰ ডাকে হাত ৰাখি পেলাই প্ৰাৰ্থনা কৰি দিছে, সেইকাৰণে দামটো হ'ল 150 টকা 10 টকাৰ পৰা। আৰু এইখন ৰুমাল ল'লে আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰিব। এইখন ৰুমাল যদি আপোনাৰ পৰিয়ালত ৰাখে, আপোনাৰ পৰিয়ালত শান্তি আহিব। এইখন ৰুমাল যদি আপোনাৰ ঘৰত ৰাখে বা কিবা কাৰ্যত যদি আপুনি মানে সফল হোৱা নাই, এইখন ৰুমাল আগত ৰাখি পেলাই আপুনি ৰাখিব পাৰে, আপুনি কাৰ্যত সফল হ'ব। কাৰণ আশীৰ্বাদৰ ৰুমাল হয় এইখন, সেইকাৰণে এইখনত 10 টকাৰ ঠাইত 150 টকা দাম। তাৰপিছত পানী বটল, 10 টকাৰ পানী বটল 100 টকা, কাৰণ এইখিনি আশীৰ্বাদ কৰা পানী। তেলৰ বটল সৰু সৰু চিচা ডাবা 50 টকা, 10 টকাৰ মিঠাতেল 10 টকাৰ নহয়, সৰু সৰু বটল 50 টকা। বোলে কিয়? কাৰণ এই তেলখিনিৰে যদি কোনোবা বেমাৰী মানুহ হৈছে তাক মালিচ কৰি দিলে ভাল হৈ যাব। বাইবেলেতো আমাক এইবোৰ শিকোৱা নাই। বাইবেলেতো আমাক কোনোদিন কোৱা নাই যে এখন ৰুমালত বা এটা পেনত বা এটা বস্তুত প্ৰাৰ্থনা কৰি দিলে সেইটো বস্তুৰ দাম ডবল হৈ যায়, আৰু এজন ব্যক্তিয়ে প্ৰাৰ্থনা কৰিলে সেই আশীৰ্বাদখিনি এইখন ৰুমালত বা সেইখিনি পানীত বা সেইখিনি তেলত আহিব। বাইবেলেতো কোনোদিন শিকোৱা নাই। তাৰমানে এইটো হৈছে বেপাৰ, এইটো হৈছে খ্ৰীষ্টাৰী, এইটো হৈছে পথত চলা মানুহবোৰক হালধি কাটি অন্য পথলৈ নিয়া। আৰু সেইকাৰণে মই ভাবিছোঁ যে মই আজি উপলব্ধি কৰিছোঁ, যোৱাকালি উপলব্ধি কৰিছোঁ যে এই বাক্যটো আজি মোক ঈশ্বৰে কিয় দিলে? ট্ৰুথ ইন একশ্যন, সঁচাটোক জানিবৰ কাৰণে। আমি যিটো সত্যক জানো, সত্যভাৱে চলিব লাগিব কাৰণে আমি বাইবেলখন পঢ়া প্ৰয়োজন। আমাৰ এনেকুৱা বহুতো আমাৰ বিশ্বাসী দেখা পাওঁ, আমাৰ ইয়াতো এনেকুৱা বহুত মেম্বাৰ হোৱা দেখা পাওঁ, তেওঁলোকে সঁচাটো জানিব নাহে, তেওঁলোকে সত্যক বিচাৰি নাহে, তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদো বিচাৰি নাহে। তেওঁবিলাকে আনকি ইটোও নাজানে তেওঁবিলাকে কিয় আহিছে, মাত্ৰ তেওঁলোকে জানে মোৰ বেমাৰ হৈছে, মোৰ বেমাৰৰ পৰা ভাল পাব লাগে, বাছ। মই কোৱা নাই যে ঈশ্বৰে আমাক বেমাৰৰ পৰা সুস্থ কৰিব পাৰে, বহুত বাৰ আমি নিজে প্ৰমাণ পাইছোঁ যে আমি প্ৰাৰ্থনা কৰোঁতে সুস্থ হৈছে। কিন্তু এইটো কোৱা নাই যে কোনোবা এজন বিশেষ ব্যক্তিয়ে প্ৰাৰ্থনা কৰি দিয়াৰ ফলতে সেই ৰুমালখন আশীৰ্বাদ কৰিব, বিশেষ ব্যক্তি এজনে প্ৰাৰ্থনা কৰি দিওঁতে সেই তেলখিনি লগাই লওঁতে মোৰ বেমাৰ ভাল হ'ব, সেইটো একো নহয়। সেইবোৰ হৈছে ভুল পথে পৰিচালিত কৰা একজন ঈশ্বৰৰ নামত কলংক। সৎ পথত চলা মানুহবোৰক বিপথে পৰিচালিত কৰা একগৰাকী ভুল শিক্ষক। গতিকে প্ৰিয়সকল, আমি সাৱধান হোৱাৰ প্ৰয়োজন। আৰু সেইকাৰণে মই আৰম্ভ কৰিছোঁ, বৰ্তমান জগতখনত সঠিকভাৱে চলিবৰ কাৰণে বহুত কঠিন। এনেকুৱা হাজাৰজন ব্যক্তি আহে যীশুৰ নাম লৈ, কিন্তু মানুহবোৰক পথে লৈ যায়, সঠিক পথৰ পৰা হালধি কাটে। কাৰণ আমাৰ অধ্যয়নৰ অভাৱ, প্ৰাৰ্থনাৰ অভাৱ। ঈশ্বৰে
আমাক প্ৰত্যেককে শক্তি দিছে, ঈশ্বৰে প্ৰত্যেককে আশীৰ্বাদ কৰিছে, ঈশ্বৰে প্ৰত্যেককে ইমানখিনি কেপাচিটি দিছে যে আমি আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবৰ কাৰণে কোনোবা এজনৰ ব্যক্তিৰ প্ৰয়োজন নাই। হয়, আমি ইজনে সিজনৰ ওচৰত প্ৰাৰ্থনা অনুৰোধ কৰাটো সঁচা, ইজনে সিজনে আমি সহায় কৰাটো প্ৰয়োজন, কিন্তু কোনোবাৰ জৰিয়তে ঈশ্বৰৰ ওচৰত যোৱাটো প্ৰয়োজন নাই। আৰু সেইকাৰণে হয়তো পাষ্টৰ মহোদয়ে বিচাৰিছে যে প্ৰত্যেকে একোজন পাষ্টৰ দেখোন, গতিকে প্ৰত্যেকে ঈশ্বৰৰ লগত ডাইৰেক্ট সম্পৰ্ক স্থাপন কৰ, প্ৰত্যেকে নিজে নিজে প্ৰাৰ্থনা কৰিব শিক, প্ৰত্যেকে নিজে নিজে নেতৃত্ব দিব শিক, প্ৰত্যেকে নিজকে এজন যোগ্য বিশ্বাসী ৰূপে ট্ৰেইন আপ কৰিবৰ কাৰণে শিকক। গতিকে মই সেইকাৰণে আৰম্ভণিতে ক'লোঁ যে আমাৰ বিশ্বাসীসকল শুনাটো প্ৰয়োজন আছিল আজি শিক্ষা, আমাৰ বিশ্বাসীসকল জনাটো প্ৰয়োজন। আমি আৰু মামুলি মানুহ নহয়। আমি যদি বাইবেলত চাই গৈছে তোমালোকক তেজেৰে কিনা হ'লা ন, আমি যেতিয়া আমি কিনা হ'লোঁ, অলৰেডি আমি খ্ৰীষ্ট এতিয়া ঈশ্বৰৰ হয়, ঈশ্বৰৰ হোৱাৰ পিছতো আমি বিশেষ ব্যক্তি এজনৰ পিছত ধৰি ফুৰাটো প্ৰয়োজন নাই, বিশেষ এটা তেলৰ পিছত ধৰি ফুৰাটো প্ৰয়োজন নাই। লাষ্ট এটা উদাহৰণ দি পেলাই মই শেষ কৰিছোঁ। যোৱা সপ্তাহৰ আগৰ সপ্তাহ হ'ল 15-20 দিনমান হ'ল, এহাল গিৰেক ঘৈণীয়েক আহিছে আমাৰ ঘৰত। ঘৈণীয়েকটো বহুত বেছি কথা কয়, আহি কৈছে ভাইটি ভাইটি গেটৰ কাৰণে হৈছে, কি হ'ল? ভাইটি শুনাচোন, বিৰাট ডাঙৰ এটা কামৰ কাৰণে আহিছোঁ তোমাৰ ঘৰত, কওকচোন কি হ'ল বা? এনেদৰে সহায় কৰিব পাৰোঁ, এই ডাঙৰ এটা কাম সহায় কৰিব লাগিব, কি কথা কওক? হেৰি মই শুনা পাইছোঁ নহয়, এইখিনিতো তুমিয়ে অকলে খ্ৰীষ্টিয়ান আছা বুলি। অঁ খ্ৰীষ্টান হৈ আছোঁ। তুমি বোলে দেখোন তেল চাৰা দিয়া হ'ব। তেল চাৰাটো মই নিদিওঁ। নাই, বহুতে কৈছে তুমি বোলে তেল চাৰা দিয়া, মোৰ বাইদেউ ক'ৰবাত ঝাৰুবৰীনাকৰ বিয়া হৈছে, গতিকে তেল চাৰা দিব লাগে, ডক্টৰ তাত নিয়ে বেমাৰ ভাল হোৱা নাই, গতিকে তেল চাৰা লাগে। গতিকে দৌৰি দৌৰি মোৰ ওচৰত আহিছে তেল চাৰা বিচাৰি। তো মই ক'লোঁ বাইদেউ মই তেল চাৰা দিয়া ব্যক্তি নহয়, আপুনি জানে মই শিক্ষক, গতিকে মই তেল চাৰা ব্যক্তি নহয়, গতিকে তেল চাৰা দিয়া ব্যক্তি আৰু এজন আছে আমাৰ বঢ়িয়াটো, তেখেতৰ ওচৰত যা, তেখেতে তেল চাৰা দিব। মই প্ৰাৰ্থনা কৰাহে মানুহ, আমি প্ৰাৰ্থনাহে কৰিব পাৰোঁ। গতিকে তেখেতে যিহেতুকে প্ৰাৰ্থনা বিচাৰি অহা নাই, তেখেতক লাগে তেল চাৰা। এইকাৰণে মানে একদম লিভিং প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, মানুহে বহুত সময়ত আমাক তেল চাৰা দিয়া ব্যক্তি হিচাপে জানে। আচলতে আমি তেল চাৰা দিয়া ব্যক্তি নহয়, পাষ্টৰো নহয়, ময়ো নহয়, শৰ্মাচাৰ নহয়, আমি প্ৰাৰ্থনা কৰা ব্যক্তি। আমি প্ৰাৰ্থনা কৰি দিব পাৰোঁ। কোনোবা যদি বেমাৰ হৈ আছে, কোনোবা যদি সংকটত আছে, কোনোবা যদি অভাৱত আছে, আমি আমাৰো অকলে গোটেইখিনি শক্তি নাই, আমি মিলি যদি একেলগে প্ৰভুৰ ওচৰত নিবেদন কৰিব পাৰোঁ যে প্ৰভু যে এই ব্যক্তিজন সমস্যাত আছে, প্ৰাৰ্থনা শুনা। বাইবেলত লিখা আছে য'তে দুই এজনে একেলগ হৈ এটা মন হৈ প্ৰাৰ্থনা কৰে, তেতিয়া ঈশ্বৰে সোনকালে প্ৰাৰ্থনা শুনে। আৰু সেইকাৰণে আমি প্ৰাৰ্থনাহে কৰোঁ। আমি কোনো তেল চাৰা নিদিওঁ, পানী চাৰা নিদিওঁ, ৰুমাল চাৰা নিদিওঁ। আৰু আপোনালোকৰ ওচৰতো যদি কোনোবা যদি ব্যক্তি আহে যে কেতিয়াবা আহে মানে ৰুমাল বিক্ৰী কৰিবৰ কাৰণে, তেল বিক্ৰী কৰিবৰ কাৰণে, যীচু নামত মই প্ৰাৰ্থনা কৰি এই তেলখিনি আনিছোঁ ল, এইখিনি বস্তু তাৰ পৰা আনিছোঁ ল, আৰু মাজতে মানে হাঁহিও উঠে, বেয়াও লাগে। এজন আমাৰ পুৰণা বিশ্বাসী, নতুন বিশ্বাসীটো ভালেই, গুৱাহাটীৰ পুৰণা বিশ্বাসী কৈছে যে মই জেৰুচালেমত গৈছিলোঁ নহয়, তাৰ পৰা মই হেৰি লৈ আহিছোঁ, পানী লৈ আহিছোঁ, তাৰ পৰা মই ৰুমাল লৈ আহিছোঁ, তাৰ পৰা মই খেজুৰ লৈ আহিছোঁ জেৰুচালেমৰ পৰা, আৰু তেল আনিছোঁ, তাতে মানে প্ৰাৰ্থনা কৰা জেৰুচালেমৰ পৰা তেল লৈ আনিছোঁ, আৰু সকলোকে অলপ অলপ দি আছে যে এই তেলখিনিত বিশেষ ৰূপে আশীৰ্বাদ আছে, কাৰণ সেইখিনি জেৰুচালেমৰ পৰা আনিছে। মই কৈছোঁ বাইবেলেতো এনেকুৱা কোৱা নাই যে জেৰুচালেমত ব্যৱহাৰ হোৱা তেলখিনিহে আশীৰ্বাদ প্ৰাপ্ত হ'ব। মই যিমানখিনি জানো সেইটো কোৱা নাই। সাধাৰণ তেলখিনিও যীশুৱে পানীৰ পৰা দ্ৰাক্ষাৰস বনাইছিলে, সামান্য পানীখিনিৰ পৰা, তাকো মানে ফিল্টাৰ পানী নহয়, টেংকিত পানীখিনিৰ পৰা। আমি যদি বাইবেলখন যাওঁ, টেংকিত পানী থব দিছিলে, তাৰপিছত সেইখিনিকে দ্ৰাক্ষাৰস বনাইছে, আৰু সেইখিনি আটাইতকৈ উত্তম দ্ৰাক্ষাৰস হৈছে ফিল্টাৰ নকৰা পানীখিনি। গতিকে আমি আমাৰ সন্মুখত দিয়া সাধাৰণ তেলখিনিও যদি, পানীখিনিও যদি আমি প্ৰাৰ্থনা কৰোঁ, বিশ্বাস কৰোঁ, আৰু কোনোবা ঈশ্বৰ ব্যক্তিৰ হতুৱাই ভালদৰে একেলগে বহি একেলগে যদি প্ৰাৰ্থনা কৰি যদি সেই তেলখিনি যদি ব্যৱহাৰ কৰোঁ, মই জানো সেই তেলখিনি জেৰুচালেমৰ পৰা আনা তেলতকৈ বেছি পাৱাৰ হ'ব। প্ৰেইজ দ্য লৰ্ড।
গতিকে এইখিনিয়ে আজি মোৰ মেইন ক'ব লগা। আমি অনেক বিষয়ৰ পৰা দৌৰা দৌৰি কৰাৰ প্ৰয়োজন নাই। আৰু সেই সময়ত এনেকুৱা বহুত ব্যক্তি আহিব, তাতে গ'লেহে আশীৰ্বাদ হ'ব, তাতে গ'লেহে সুস্থতা হ'ব, অমুকত যাব লাগে, তমুকত যাব লাগে, এনেকুৱাকৈ বহুতে দৌৰি ফুৰে যে তাতে গ'লে ঈশ্বৰে আশীৰ্বাদ কৰিব। ঈশ্বৰে কিন্তু প্ৰত্যেক ঠাইতে আমাক আশীৰ্বাদ কৰিব পাৰে। প্ৰেইজ দ্য লৰ্ড।